নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। যিহেতু মাঘ বিহু আহি পালেহি, সেইবাবে সান্দহগুড়ি আৰু বৰা চাউলৰ মাখা কেনেকৈ খুন্দে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি দেখাওঁ বুলি ভাবিছোঁ। এয়া লৈছোঁ আমি উহা চাউল 5 কেজি, ইয়াতে অকণমান নিমখ দি দিছোঁ। এইখিনি ভালকৈ মিলাই ল'ম আৰু আমি ঢেঁকীত খুন্দিম। গাঁৱলীয়া মানুহ যাতে ঢেঁকীত খুন্দিম। আৰু এয়া টাৱাখনত আমি দি দিছোঁ চাউলখিনি আমি ভালকৈ ভাজি ল'ম। যেতিয়ালৈকে চাউলখিনি ৰঙা হৈ নাযায় তেতিয়ালৈকে আমি চাউলখিনি ভাজি থাকিম। লৰাই থাকিব লাগিব, নহ'লে দৱাই যাব। এয়া চাউলখিনি ভাজি লোৱা হোৱাৰ পাছতে এয়া পখলিটোত দি দিছোঁ। এয়া যেতিয়ালৈকে গুড়া হৈ নাযায় তেতিয়ালৈকে ঢেঁকী দি থাকিব লাগিব। এয়া মই ঢেঁকী দি আছোঁ, দেখিব পাইছে। এয়া চাউলখিনি আমাৰ গুড়া হৈ গ'ল। এইখিনি এতিয়া থৈ দিব। এয়া সান্দহগুড়ি আমাৰ হৈ গ'ল। এতিয়া আমি খুন্দিম বৰা চাউলৰ মাখা। বহুতে পিছে নাজানে বৰা চাউলৰ যে মাখাও খুন্দি খায়। আজি দেখাই দিম যে বৰা চাউলৰ মাখা কেনেকৈ খুন্দে। এয়া বৰা চাউলখিনি টাৱাখনত দি দিছোঁ। বৰা চাউল কমকৈ দিব লাগে, যিহেতু বৰা চাউলৰ আঠা থাকে, সেইবাবে ভাজি থাকোঁতে সৰু সৰু মাখা হৈ আছে। এয়া মাখাবোৰ ভাঙি থাকিব লাগিব। এয়া বৰা চাউল ভাজি লোৱা হৈ যোৱাৰ পাছতে ইয়াতে পখলিত দি দিছোঁ। এয়া এতিয়া খুন্দি থাকিম যেতিয়ালৈকে মাখা হৈ নাযায়। বৰা চাউলৰ তিল পিঠা বনোৱাৰ লগতে এনেকৈ মাখা বনায়ো খায়। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা লাগে জনাব। সান্দহগুড়িৰ আৰু বৰা চাউলৰ মাখা খুন্দা ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। ইয়াত দেখিব পাইছে ধুনীয়াকৈ মাখা উঠি গৈছে আৰু এই মাখাটো ঘূৰাই ঘূৰাই ভালকৈ খুন্দি ল'ব। পাতল হৈ যাব লাগিব। এয়া দেখিব পাইছে। এইটো পিছে মায়ে এনেকৈ ঘূৰাই দি আছে। এইখিনি ভালকৈ খুন্দি ল'ম যেতিয়ালৈকে পাতল হৈ নাযায়। আৰু ভিডিঅ'টো বনাওঁতে কিবা ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। ভাল পালে লাইক কৰি দিব। এয়া আমাৰ মাখা খুন্দি লোৱা হৈ গ'ল। এয়া দেখিব পাইছে কিমান ধুনীয়াকৈ হৈছে। সেনেকৈ গোটেইখিনি এনেকৈ একে ধৰণতে আমি খুন্দি ল'ম। এয়া দেখিবলৈ পাইছে বৰা চাউলৰ মাখা আৰু এয়া হৈছে সান্দহগুড়ি, উহা চাউলৰ সান্দহগুড়ি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নেপাহৰিব। মোৰ পিছে মাতটো অকণমান বেয়া হৈ